নমস্কাৰ এছ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটালৈ আগবাঢ়ো। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ ঘোষণা। দৰ্শকসকল, 10 মেৰ পূৰ্বে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু আৰ্থিকভাৱে সচ্ছল ব্যক্তিয়ে ৰাখিব নোৱাৰিব ৰেচন কাৰ্ড। দৰ্শকসকল, পৰিয়ালত চৰকাৰী চাকৰি, পেঞ্চনধাৰী ব্যক্তি আৰু 4চকীয়া বাহন থাকিলে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। দৰ্শকসকল, পৰ্যাপ্ত কৃষিভূমি চৰকাৰী ঠিকাদাৰসকলক 10 মেৰ পূৰ্বে ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ জৰুৰী নিৰ্দেশনা। দৰ্শকসকল, আৰু মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ। আৰু দৰ্শকসকল, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পত্ৰযোগে দিছে এক জাননী। দৰ্শকসকল, ৰেচন কাৰ্ডৰ বিষয়ে জানিব বিচাৰিলে উপায়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে। দৰ্শকসকল, 036642419992 এই নম্বৰ মুকলি কৰিছে চিৰাং জিলাৰ বাসিন্দাৰ বাবে। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। ঈদৰ প্ৰাক্ষণত শোকাবহ দুৰ্ঘটনাত মৃত্যু 3 জনৰ। দৰ্শকসকল, ঈদ বুলি ঘৰলৈ আহি থাকোঁতেই কাছাৰৰ বাগাজামালপুৰত ভয়ংকৰ দুৰ্ঘটনা। দৰ্শকসকল, তিতাতে নিহত হয় ৰমিজ উদ্দিন লস্কৰ আৰু ৰিপন আহমেদ লস্কৰ আৰু খলিল উদ্দিন। দৰ্শকসকল, ঈদৰ বাবে আহি আছিল মিজোৰামৰ পৰা আৰু মিজোৰামৰ ৱেষ্ট পাইলেণ্ড বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দৰ্শকসকল, আজি 3 নম্বৰ খবৰটো হৈছে সমগ্ৰ দেশবাসীলৈ ঈদৰ শুভেচ্ছা নৰেন্দ্ৰ মোদী। আৰু ঈদৰ এই পবিত্ৰ কণে সকলোৰে মাজত ভাতৃবোধ আৰু একতাৰ এজাননী সুদৃঢ় কৰক। দৰ্শকসকল, সকলোৰে সুস্বাস্থ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু কাইলৈ সমগ্ৰ দেশত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। আৰু জাৰ্মানীৰ পৰাই ঈদৰ শুভেচ্ছা জনালে নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আজিৰ 4 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। চলিত মাহতেই PM কিষাণৰ একাদশ কিস্তিৰ ধন লাভ কৰিব কৃষকে। দৰ্শকসকল, হিতাধিকাৰীৰ তালিকা pmkisan.gov.in চাব পাৰিব।